Hello everyone, welcome to my YouTube channel. আমি গাড়ী পালো গাড়ীৰ পৰা গোটেইখিনি নাহিলো গোটেইখিনি আহিবৰ কাৰণে সিট নাই কিগৰাকীমান আহিলো আৰু এতিয়া ৰাখৰখলা পাম ৰাখৰখলা দেখিলো আৰু ৰাখৰখলা প্ৰিয়ংকা চহৰীয়াৰ নামৰ পৰিৱেশন কৰিব অতি সুন্দৰ কণ্ঠ বহুত ভাল লাগিছে নামটি তাৰ কণ্ঠটো বহুত ধুনীয়া আৰু ইয়াত মানুহ নামৰ আৰু আহি আছে নামৰ প্ৰতিযোগীসকল আহি আছে আৰু বহুত দল আছে যেনিবা আৰু আমাক গোটেইখিনি আহি পোৱাৰ কাৰণে আমি বহি লৈ আমি কেইগৰাকীয়ে নামটো চাই আছো আৰু গুৰুত্ব সহকাৰে গোটেইখিনি চাব পাৰিছে যেহেতু মানুহ সিমান নাই সকলোৱে মন পুতি নামখিনি চাই আছে আৰু ধুনীয়াকৈ গাইছে শুনকচোন একবাৰ অলপ সময় পিছতে আমাক গোটেইকেইগৰাকী আহি পালে আৰু আমিও ঘৰতে ওলাই গৈছোঁ আৰু অলপমান ওলাব বাকী থাকিল আৰু তাতে আমি ওলাই ল'লোঁ আইনাফনি লৈ গৈছোঁ সেন্দুৰ লৈ গৈছোঁ তাতে ওলালোঁ আৰু তেওঁলোকে নাম ধৰি আহিল ইয়াৰ পিছত আমাৰ আছে সেইকাৰণে আমি পূৰা ৰেডি হৈ গৈছোঁ আৰু গোটেইখিনি ঠিক ঠাক কৰি দিছে নাম গাই অহাৰ পিছত আৰু আমাৰ পাঠকনীৰ মুখ চাব নোৱাৰা হৈছে আৰু কিমান নাৰ্ভাছ হৈছে ইমান ধুনীয়া হৈছে নাম তাই এনেই নাৰ্ভাছ হৈ গৈছে আৰু আপোনালোকৰ নামটো দেখোন বাৰু কেনে পালে জনাবচোন এয়া এইফালে এতিয়া জুবিন দা আৰু সেইফালে ডক্টৰ ভূপেন হাজৰিকাৰ ফটো ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি জনাইছে ইয়াতে আৰু এইফালে এয়া ৰাধা কৃষ্ণৰ ওপৰত ক'ত যা আমি কেইগৰাকী মানে ৰৈ ফালে ফটো মাৰিলোঁ আৰু আমাৰ আইমণি আছে কেমেৰামেন তাই আমাক ফটো মাৰি দি আছে আৰু তলত ছোৱালীজনী আমাৰ শাস্তি কৰি আছে আমি আহিলোঁ দিনতে ৰাস চাব এয়া গণেশ নে কোন এইটো নহয় কিবা লিখাই নাথাকে নহয় সেইকাৰণে গমেই নাপাওঁ অঁ সেয়া এইটো কি কংসৰ কাৰাগাৰত কৃষ্ণৰ আবিৰ্ভাৱ দিনতে ৰাস চাওঁ মানুহ কোন আছা আমি এইটো কৃষ্ণ শিশু কৃষ্ণ এইটো যোগমায়াক লৈ বসুদেৱৰ মথুৰা গমন এইটো হ'ল যশোদাৰ কলত শিশু কৃষ্ণ এইটো পুতনা এইটো ৰাক্ষসী পুতনা ৰাক্ষসী দেখি পাইছা গাখীৰ খাই থাকোঁতে পুতনাৰ গাখীৰ খাই থাকোঁতে কৃষ্ণই কামুৰি পুতনাক মাৰি দিছে চক্ৰবাদ অসুৰ বধ দেখিছা এইটো অসুৰ দেখিছানে আৰু কৃষ্ণই অসুৰক মাৰি পেলালা চাই যাই আছে যিহেতু অলপ জনা হৈছে তাই আৰু আমাৰ দৰে দিনতে কোনে কোনে ৰাখি চাই সেইটো মাৰি পেলাই দিছে সেয়া দ্ৰৌপদী এয়া বস্ত্ৰহৰণ দেউতাহঁতে দিনতে লৈ গৈছিল দ্ৰৌপদী বস্ত্ৰহৰণ তেতিয়া আমি সৰু আছিলোঁ দিনতে আৰু এইটো গৌতম বুদ্ধ ৰাস সিহঁতে ঘৰত লৈ যায় তাত ভাতকেইটা খাই আৰু দিনতে খোৱাইকেইটা চাই আহিছে আৰু এতিয়া মই তেনেকৈ কৰিছোঁ আৰু বিষ্ণুৰ বলি চলন কিমান আছে ভগৱান ভগৱান আছে দিনতে ৰাখা মানুহ আমি নেকি বা কিমান মনে হেৰি এয়া আজি ৰাসত আহি পেলাই চব 20 টকীয়া পাইছোঁ এইগিলা চব 20 টকা আৰু এইটো পিনটো ভাল লাগছেনে নাই গাইছ 20 টকা দাদাহঁতে পূৰা কম দামত দি আছে পূৰা চেল কৰিছে 20 টকা কৰি পেলাই এয়া মংগলদৈ ৰাস কোনোবা যদি আহে লৈ যাব কিন্তু এইগিলা কিমান দাম 20 যিকোনো বস্তুতে 20 আকৌ সেইফালে 30 চেল হৈছে নে পিছে এনেকৈ কম দামত দিছা যে
কম চেল লাগিছিল ভাল লাগছে 20 টকাত কিন্তু কিছুমান বস্তু ধৰ কম কিছুমান বস্তু ধৰ হেৰি হৈছে দামটো এয়া 20 টকা না ভাল লাগছে মই এখন কেছি ল'ম দেই ইয়াৰ পে ভাল লাগছে না শুন এই কিমান পুতলা দেউতাক নিব দিবা দে এটা পুতলা নিব দিবা দে দেউতাক ক'বা পুতলা এটা নিবা বুলি বা কি মৰম লাগছে পুতলা কেইটা ৰাজা আছে কিমান আচাৰ দেখিছা বুলি ক'লে বা কিমান পাপৰ আচাৰ কিমান প্ৰকাৰৰ আচাৰ আছে দেখিছা নে কোনে মোৰ নিচিনাকৈ আছে ইমান বেছি ভাল পায় কোনোকৈ জনাবচোন আৰু ছোৱালীখিনিও আহিছে যাব ৰাখছে বুলি আমি আচাৰখিনি চালোঁ আচাৰ পাপা গণেশ আৰু এইটো হৈছে ৰাস মন্দিৰ গোপীগণৰ সঙ্গে ৰাধা কৃষ্ণ আছে আৰু অস্থায়ীভাৱে পাতিছে এইটো মন্দিৰ আৰু সেইফালে মেইন মন্দিৰটো আছে আৰু আমি আছোঁ দৰঙীয়া ছোৱালী আৰু ভাষাবিলাক দৰঙীয়া জন্ম দৰঙত শিক্ষাও দৰঙত আৰু বিয়াও দৰঙত লিখিত ক'ব গ'লে খোকোজাই লাগে ভিডিঅ'টো আজি ইমানেই কেনে পালে জনাব।